তো হে গাইছ স্বাগতম জনাইছোঁ মই আজি নতুন এটা ভিডিঅ' লৈ। তো গাইছ আমি প্ৰথমে যাম জুবিন দা তাত। জুবিন দা মানে কি আপোনালোকেতো সকলোৱে জানে, জয় জুবিন দা। তো সেয়া জুবিন দাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে। তো এতিয়া চাকি জ্বলাই আছে সকলোৱে। তো এয়া জুবিন দা তাত আমি আহিলোঁ প্ৰথমে। তো গাইছ মই আজি আহিছোঁ গোৱালপাৰা চিধাবাৰী পূজাত। তো মানে দুৰ্গা পূজাৰ আকৌ সেয়া মানে হঠাতে আহি পালোঁ ৰাতি। তো এইপিনে যাওঁতে ভাবিলোঁ লকটাৰ আছে, এইপিনে সোমাই যাওঁ। এতিয়া ৰাতিতে গুচি যাম আৰু সোনকালে মানে এতিয়া গাড়ীও যাব, আকৌ গাড়ী 10টা বজাত আছে। তো সেয়া মানে আহিলোঁ আৰু তো হঠাতে সোমাই আহিলোঁ। লগতো লগ পালে বল পূজা চাম বুলি আহিলোঁ। হঠাতে ইয়া দুৰ্গা মা সেইটো সকলোৱে প্ৰণাম কৰি আছে। তো আমিও প্ৰণাম কৰিম বাৰু অলপ পিছত। তো এতিয়া মানে আমি সেইপিনে যাম আৰু। বহুত ধুনীয়া গাইছ, বহুত ধুনীয়া লাগছে নামটো। মানে মই সঁচাকৈ কৈছোঁ, মই এনেকুৱা মানে নাম এতিয়াও দেখা নাই, সঁচাকৈ দেখা নাই। আজি প্ৰথম দেখিলোঁ আৰু মানে বহুত ধুনীয়া লাগছে আৰু নামটো। আৰু এইপিনে চাওক মানুহ হৈছে বাৰু, বহুত মানুহ হৈছে। ইয়াতকৈ আকৌ মানুহ হ'ব লাগিছিল, মানে যিমানে ভাল হৈছে আৰু সিমানে মানুহ হ'ব লাগিছিল আৰু। তো গাইছ বলক এইপিনে অলপ যাওঁ, এইপিনে অলপ ঘূৰি যাওঁৱে আৰু বেছি সময় ইয়াত আৰু নাথাকোঁ আৰু। তো যাব লাগিব আৰু ৰাতি হৈ আছে বহুত। তো বলক এইপিনে অলপ ঘূৰি আহোঁ।
গাইজ এতিয়া মানে যামে আৰু এতিয়া আৰু নাথাকোঁ ইয়াত মানে গাড়ী ধৰিব লাগিব তো যিয়ে নহওক তো গোৱালপাৰা চিধাবাৰী বুলি জেগাটোৰ নাম হয়তো পূজা চাই বহুত ভাল লাগিল আৰু তো এইখিনি আৰু বহুত মানুহ হৈছে বহুত ভাল লাগিল আৰু তো নেক্সট পাম আৰু মানে নতুন ভিডিঅ'ত আৰু নেক্সট পাম ইয়াতো আৰু কেতিয়াবা জয় জুবিন দা।